তো গুড আফটাৰনুন গাইজ, গুড আফটাৰনুন ফ্ৰম মালিকহঁতৰ ছাতৰ ওপৰৰ পৰা। আৰু ডিব্ৰুগড়ত আছোঁ, ডিব্ৰুগড়ত মানে কামৰ কাৰণে আহিছোঁ যেতিয়া ব্লগ এনেকৈ দিয়া হোৱা নাই। তো আজি কাম সোনকালে ছুটি হ'ল, চ' ব্লগ এটা আনিম বুলি ভাবিছোঁ। তো আপোনালোকৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই থাকক ক'ত যাম কি কৰোঁ, মানে যাম ফুৰিবলৈ যাম। যেতিয়া আহিছোঁ এতিয়া অলপ ফুৰিব লাগিব ন, টাইম পোৱা নাই সেইকাৰণে ফুৰিব পৰা নাই আজি। কিন্তু যেতিয়া আজি টাইম পাইছোঁ, চ' আজি অলপ ফুৰিবলৈ যাম। তো আপোনালোক দেখাই আছোঁ ক'ত যাই আছোঁ কি কৰি আছোঁ, আপোনালোকে চাই থাকক। বাপৰে বাপ, আহিবাৰ পৰে বৰষুণ তালা মাৰা নেকি? অঁ নাই দেখ, খোলা আছে। ইমান বৰষুণ ইয়াত। যদি যাব ওলালো দিয়ক, গুগল মেপছ কি জয়। হে গুগল বাবা, বেলেগ ৰাস্তাই যাতে নিনা। তো ফাইনেলি গাইজ খোজকাঢ়ি 0.5 কিলোমিটাৰ আহিলোঁ আৰু 1 কিলোমিটাৰ বাকী আছে। আপোনালোকে চাই থাকক, খোজকাঢ়ি গৈ আছোঁ আৰু খোজকাঢ়ি যাম, আপোনালোকক দেখাম। তো ৰাস্তাটো চাওক গাইজ, বাঁহৰ তলে কি মজা ৰাস্তা, পুৰা গ্ৰীণ। তো ফাইনেলি গাইজ আহি মজা চাহ বাগান এখন পালোঁ। আপোনালোকে চাই লওক জেগাটো কেনেকুৱা মজা জেগা, আপোনালোকে চাই লওক, মজা লাগিছে আহি। ফটো উঠো ইয়াত। কিবা এটা কওঁ এতিয়া গাইজ, লাজ কৰা মানুহ কি কবি, উপায় নাই। জেগাটো এই ভাল লাগছি না, হা মজা লাগছি। মামা আছে, মামাকো ধৰক কিবা এটা। মামা আহি কেনে লাগছি? বঢ়িয়া লাগছি। হা বঢ়িয়া না, মজা। তো গাইজ মামাৰ বোলে মজা লাগছে। আপোনালোকক চাই থাকক যাখিনি মজা জেগা। তো ভিউ দেখাই আছোঁ আপোনালোকক, ধুনীয়া চাহ বাগান আৰু পূৰা শান্তিৰ জেগা। আৰু আপোনালোকে চাই থাকক। মামা আৰু মই খোজকাঢ়ি গৈ আছোঁ। আৰু একেটা দিন কিন্তু এটা কাম ভাল হৈছে, আমাৰ এক্সাৰচাইজটো তামাম হৈ আছে ডিব্ৰুগড়ত আহি। মানে কি আমি খোজকাঢ়ি ঘূৰি আছোঁ, চ' এক্সাৰচাইজটো ভাল হৈছে, হয় নে নহয় মামা? এক্সাৰচাইজ হৈছে না একেদিন আমাৰ গাইজ এক্সাৰচাইজ তামাম হৈছে, কাৰণ আমি খোজকাঢ়ি ঘূৰি আছোঁ। য'ত যি চাব যাওঁ আপোনালোকে বিশ্বাস কৰিব, 3 কিলোমিটাৰ 4 কিলোমিটাৰমান আমি খোজকাঢ়িয়ে ঘূৰিছোঁ অকল জাগা চোৱাৰ কাৰণে। চ' গাইজ এক্সাৰচাইজটো মজা হৈ আছে আমাৰ একেটা দিন। আগতেতো ঘৰত থাকিলে ৰাতিপুৱা উঠাই নাযায় এক্সাৰচাইজ কৰিবৰ কাৰণে, ইয়াত আহি কিনে মানে তামাম এক্সাৰচাইজ। তো চাই থাকক আৰু পাম, বেছি দূৰত গৈ আছোঁ, চাই থাকক। তো ফাইনেলি গাইজ পাম আৰু গেট পাম আৰু আপোনালোকে চাই থাকক, মজা জেগা, মজা পূৰা গ্ৰীণ। তো ফাইনেলি গাইজ ডিব্ৰুগড় ৰাধাকৃষ্ণ মন্দিৰ আহি পালোঁ। লোকেশ্যনটো বহুত ধুনীয়া জেগা, আপোনালোকে চাই লওক। 360 ভিউ, বহুত ধুনীয়া জেগা। আপোনালোকে ইয়াত আহিব পাৰে আহিলে, আৰু কি মজা জেগা আপোনালোকক দেখাইছোঁ মন্দিৰৰ ভিতৰৰ ফালে কেনেকুৱা কি। আৰু চাই থাকক আৰু চাই থাকক। জাগাটোবোৰ বহুত ধুনীয়া মানে একদম ক'ব নালাগে, আৰু বহুত চাফা হয়। ইমান চাফা মন্দিৰ মই দেখা নাই ক'তো। আপোনালোকে চাই লওক, চিনেমেটিক্সত দেখাই আছোঁ আৰু আপোনালোকক ভিডিঅ' দেখাই আছোঁ কেনেকুৱা কি। আৰু ইমান চাফা জেগা ন, আপোনালোকে চাই পেলাই গম পাব কিমান চাফা। আৰু চাই লওক, বহুত ধুনীয়া একদম সুন্দৰ পৰিৱেশ। আপোনালোকে চাই লওক, আপোনালোকক দেখাই আছোঁ। বহুত ধুনীয়া জেগা হয়, বহুত ধুনীয়া।
বহুত ধুনীয়া, চাই লওক আপোনালোকে চিনেমেটিক শ্বটটো চাই লওক। ফাইনেলি গাইজ ইয়াতে আহিছোঁ, এতিয়া ভাবিছোঁ সেৱা এটা কৰি যাম। তো সেৱা চেৱা কৰি কিনে বৰষুণো আহিব এতিয়া, তো সোনকালে যাবও লাগিব। তো সেৱা এটা কৰোঁ, কৰি কিনে ৰুমত যাম। তো গাইজ মন্দিৰটো বুলিয়ে নহয়, ইয়াতে এখন ধুনীয়া বাগানো আছে। বাগানখন এনেকুৱা মজা না, ধুনীয়া ধুনীয়া ফটো উঠিছোঁ, মজা আৰু কি ধুনীয়াকৈ মানে মিলাই থোৱা আছে গাইজ। চাওক আপোনালোকে বাগানখন, ইয়াতে মজাকৈ এখন পাৰ্কৰ দৰে পূৰা বনাই থৈ দিছে আৰু ধুনীয়া লাগিছে আহি কিনে। আৰু গাইজ এতিয়া বৰষুণ আহিব, সোনকালে যাব লাগে, ৰুমত যাব লাগে, কাৰণ বহুত খোজকাঢ়ি আহিছোঁ, চ' জিকিব লাগিব। তো সোনকালে ঘৰত যাওঁ আৰু ব্লগটো ৰুমত যাই কিনে এণ্ডিং কৰি আছোঁ, আপোনালোকে চাই থাকক। এতিয়া মই ৰুম আহি পালোঁ আৰু আপোনালোকক চমুকৈ দেখাব চেষ্টা কৰিলোঁ, কাৰণ কামৰ ব্যস্ততাৰ মাজতো মানে কি আপোনালোকক এনেকৈ যাই কিনে ঘূৰি পেলাই মন্দিৰটো দেখালোঁ। আৰু এনেকৈ আকৌ নতুন নতুন ব্লগ আহি থাকিব। যদি আপোনালোকক অকণমান হ'লেও ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ জল্দি। তো আজি এইখিনিয়ে আছিল ব্লগটোৰ মাজত, এইখিনি মন্দিৰটোৱে দেখাবলৈ ট্ৰাই কৰিলোঁ। আৰু মানে মাজে মাজে দেখাম আৰু যি যি জেগা আছে আপোনালোকক দেখাম। তো আজিলৈ সেয়াই আছিল, এতিয়া ৰাখিছোঁ।